আমি যেতিয়া ক'ৰবাত যাব ওলাওঁ তেতিয়া আমাৰ বিচনাখন এই কাপোৰৰ দ্বাৰা ভৰ্তি হৈ যায়। এতিয়া কাপোৰ শ্বুট কৰা হোৱা নাই, শ্বুট পেণ্ট পিন্ধিম নে ফৰ্মেল পিন্ধিম নে কেজুৱেল। বৰ্তমান আমি ৰেডি হৈ আছোঁ, আমি যাব ওলাইছোঁ। জালুকবাৰীত বিয়া এখন আছে আৰু বহুত জোৰ কৰি মাতিছে, গতিকে নগ'লে নহয়। যাব লাগিছিল আমি দিনত, কিন্তু যোৱা নহ'ল কামৰ কাৰণে। তো এতিয়া আমি ওলাইছোঁ, বাকী মাহঁতে গৈছে, আমি দুজন এতিয়া গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, গম পাব ক'ত কেনেকুৱা। জালুকবাৰী 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 আমি মিছা কথা ক'লোঁ, আমি যাই থকা বুলি ক'লোঁ, গতিকে এতিয়া ৰাস্তাত থকা বুলি ক'লে শব্দ এটা দিব লাগিব। গতিকে পিপি 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 মাৰি দিছোঁ। তেন্তে আমি এতিয়া বৰ্তমান ওলালোঁ, বাইকত বহিম। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। বলক তেন্তে পালোঁ জালুকবাৰী। ক'ত যাবা? কাৰ বিয়াত? কাৰ বিয়াত যাবা? কাৰ বিয়াত? আৰু এতিয়া বৰ্তমান আমি পালোঁ বাইহঁতৰ ঘৰ, ভিনিহঁতৰ ঘৰ। তো ইয়াতে অলপমান ফ্ৰেছ হৈ কিনে বিয়াত যাম। আৰু এইটো হৈছে আমাৰ হীৰা, মাহিৰা বেটি। লৰে দিলা বাহঁতে বোলো ৰাতিপুৱাৰ পৰা তাতে আছিল, কিন্তু আহিছে এতিয়া আৰু এনে একবাৰ যাব আৰু। ঠিক আছে। এতিয়া সাজোন কাচোন চলি আছে অলপমান, ঠিক আছে। এইটো আমাৰ পুতলা, এইটো আমাৰ পুতলা, পুতলা হয় না? তেন্তে বলক এতিয়া বিয়ালৈ যাওঁ। আৰু এয়া হৈছে বিয়া ঘৰ। বিন্দাছ থাকিব।
বিয়া খোৱা হৈ গ'ল এতিয়া ডাইৰেক্ট ঘৰ খাই আহিলোঁ আৰু এতিয়া ভাগৰ লাগিছে কাপোৰ চাপোৰ খুলোঁ ফ্ৰেছ হওঁ টোপনি মাৰোঁ বাই বাই টাটা আসসালামু আলাইকুম গুড নাইট